অকলে থকাটো মানুহে অকলশৰীয়া জীৱন, দুখী জীৱন ইত্যাদি বুলি সম্বোধন কৰে। কিন্তু মানুহে অকল নেগেটিভ ভাৱটোৱে কিয় আনে? আমি সকলোৱে জানো যে যিবোৰ সাকসেসফুল মানুহ আছে তেওঁলোকে এদিন অকলশৰীয়াকৈ থকাৰ বাবে আজি আমি তেওঁলোকৰ নাম জানো। অকলশৰীয়াকৈ থকাৰ বহুত বেনিফিট আছে আৰু মানুহে অকলশৰীয়াকৈ থাকিয়ে নিজৰ জীৱনত সফলতা অৰ্জন কৰিব পাৰে। অকলশৰীয়া থকাটো মানে অকল খালি কোনো কাম নকৰাকৈ বহি থকাৰ কথা কোৱা নাই। নিজৰ জীৱনক সাকসেসফুল কৰাৰ বাবে কিছু এক্সট্ৰা অৰ্ডিনাৰী কাম কৰাৰ কথা কৈছো। অকলশৰীয়া সময়ক প্ৰডাক্টিভ কৰাৰ কথা কৈছো। গতিকে আজিৰ ভিডিঅ'ত অকলশৰীয়া থকাৰ কিছু বেনিফিটৰ ওপৰত কথা পাতিম। এক নম্বৰ বেনিফিট হৈছে আমি যেতিয়া অকলশৰীয়াকৈ থাকো তেতিয়া আমাৰ মনত বিভিন্ন ধৰণৰ চিন্তাৰ ভাৱ সৃষ্টি হয় আৰু চিন্তাৰ পৰাই আমাৰ কৰ্ম আহে। মানে আমি যেতিয়া মানুহৰ পৰা দূৰত হৈ অকলশৰীয়াকৈ থাকো তেতিয়া আমাৰ জীৱনত চলি থকা সুখ দুখ ভাল বেয়া আদিৰ বিষয়ে ভাবিবলৈ সময় পাওঁ আৰু ইয়াৰ পৰাই আমি নিজৰ জীৱনৰ আচল মিনিং বুজি পাওঁ যে মই কোন হৈ কেনেকুৱা পৰিয়ালৰ পৰা বিলং কৰো, মই কৰা কামখিনি ভাল হৈছে নে বেয়া ইত্যাদি কথা জানিব পাৰি। ২ নম্বৰ বেনিফিট হৈছে আমি যেতিয়া অকলশৰীয়াকৈ থাকো তেতিয়া আমি নিজৰ জীৱনৰ লক্ষ্যৰ প্ৰতি ধ্যান ৰাখিব পাৰো। মোক হ'ব কি আছে, মই পঢ়ি থকাৰ ৰিজন কি আছে, মোক সফলতা কিয় লাগে আৰু কিমান দিনত লাগে আদিৰ বিষয়ে আমি ভাবিব পাৰো আৰু জীৱনত এক লক্ষ্য স্থিৰ কৰিব পাৰো। বহুত মানুহে ভাবে যে এই ল'ৰাজন বা ছোৱালীজনে অকলশৰীয়াকৈ থাকে মানে ইয়াৰ ব্ৰেকআপ হৈছে বা বন্ধু নাই, মানুহৰ লগত থাকি ভাল নাপায় ইত্যাদি কথা। কিন্তু মানুহে কি ভাবে এইটো ইম্পৰ্টেন্ট নাই, ইম্পৰ্টেন্ট আছে আপুনি নিজৰ জীৱনক লৈ কি ভাবে। ৩ নম্বৰ বেনিফিট হৈছে আমি নিজক ইম্প্ৰুভ কৰিব লাগে আৰু তাৰ বাবে আমি কিছু সময় অকলশৰীয়াকৈ থকাৰ বাবে চেষ্টা কৰিব লাগে। যিমানবোৰ মহান ব্যক্তি আছে তেওঁলোকে নিজৰ জীৱনত কিছু সময় অকলশৰীয়াকৈ থকাৰ বাবে চেষ্টা কৰে আৰু সেই সময়ত ভাল ভাল কিতাপ পঢ়ে, স্বাস্থ্য ভাল ৰখাৰ কাৰণে এক্সাৰসাইজ কৰে আৰু যি বিষয়ত এক্সট্ৰা অৰ্ডিনাৰী কৰিব বিচাৰে সেই বিষয়ত তেওঁলোকে প্ৰেক্টিচ কৰে আৰু এইটো কেতিয়া সম্ভৱ হয় যেতিয়া তেওঁলোকে অকলে থাকে। ৪ নম্বৰ বেনিফিট হৈছে আমি সকলোৱে জানো যে আমি সমাজপ্ৰিয় জীৱ, আমি সমাজৰ লগত থাকি ভাল পাওঁ। কিন্তু এই সমাজতে এজন লিডাৰ থাকে যাক আমি মুৰব্বী বুলিও কওঁ। তেওঁ সকলোৱে সন্মান কৰে, তেওঁ কোৱা কথা শুনে। কিন্তু কেতিয়াবা ভাবি চাইছেনে তেওঁ কিয় সকলো মানুহে সন্মান কৰে? কাৰণ তেওঁ সমাজৰ লগত থাকি হলেও কিছু সময় অকলশৰীয়াকৈ থাকি নিজৰ জীৱনত এক্সট্ৰাকৈ কিছু শিকিবলৈ চেষ্টা কৰিছিল, যাৰ বাবে আজি তেওঁ মুৰব্বী বুলি কয়, সকলোৱে সন্মান কৰে। আজি মই আপোনালোকক মোৰ কথা শ্বেয়াৰ কৰিব পাৰিছো। ইয়াৰ একমাত্ৰ কাৰণ হৈছে মই অকলশৰীয়াকৈ কিছু সময় এই ভিডিঅ'খন বনাৰ বাবে চিন্তা কৰিছিলো, যাৰ বাবে আজি মই আপোনালোকক ভিডিঅ' ৰেকৰ্ড কৰি আপোনালোকক এই কথা শ্বেয়াৰ কৰিব পাৰিছো। গতিকে আপোনালোকে যেতিয়া সমাজৰ পৰা বা মানুহৰ মাজৰ পৰা আপোনালোকক নিজক বেলেগ সাইডত লৈ নাহা, অকলশৰীয়াকৈ কিছু সময় নিদিয়া নিজৰ বাবে, তেতিয়ালৈকে আপোনালোকে কেতিয়াও সাকসেসফুল মানুহ হোৱাৰ কথা ভাবিব নোৱাৰিবা বা কেতিয়াও নিজৰ জীৱনক গ্ৰ' কৰাৰ কথা ভাবিব নোৱাৰিবা। গতিকে আপুনি যিমান বিজি থাকিলেও কিছু সময় অকলশৰীয়াকৈ থাকিবলৈ চেষ্টা কৰিবা, য'ত আপোনালোকে ভাবিব পাৰিবা যে আপোনাৰ জীৱনত কি চলি আছে, আপোনাৰ জীৱনত চলি থকা সুখ দুখ ভাল বেয়া আদিৰ বিষয়ে ভাবিব পাৰিবা আৰু নিজৰ জীৱনৰ লক্ষ্যৰ প্ৰতিও ধ্যান ৰাখিব পাৰিব। শেষত ভিডিঅ'খন যদি ভাল লাগিছে তেনেহলে এখন লাইক কৰি দিবা আৰু যিমান পাৰিবা নিজৰ বন্ধুসকললৈ শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে এই বিষয়ত জ্ঞান অৰ্জন কৰিব পাৰে।